ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাস 4 ৰ EVS ৰ চেপ্টাৰ 2 ভিন ভিন প্ৰাণী এই চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ গতিকে আহা আমি ভিডিওটো আৰম্ভ কৰো 1 নম্বৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্নটো হৈছে মানুহক কিয় সৰ্বভোজী প্ৰাণী বোলে উত্তৰটো চোৱা মানুহে সকলো ধৰণৰ আহাৰ খায় হে মানুহক সৰ্বভোজী প্ৰাণী বোলে খ নম্বৰ প্ৰশ্নটো মাংসভোজী প্ৰাণী কাক বোলে উত্তৰ যিবোৰ প্ৰাণীয়ে মাংস খাই জীয়াই থাকে তেনে প্ৰাণীক মাংসভোজী প্ৰাণী বোলে গ নম্বৰ প্ৰশ্ন তৃণভোজী প্ৰাণী কাক বোলে উত্তৰ যিবোৰ প্ৰাণীয়ে গছৰ পাত ঘাঁহ বন আদি খাই জীয়াই থাকে তেনে প্ৰাণীক তৃণভোজী প্ৰাণী বোলে ঘ নম্বৰ প্ৰাণীক বাসস্থানৰ কিয় প্ৰয়োজন উত্তৰটো চোৱা ৰ'দ বতাহ বৰষুণ আৰু হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰাণীক বাসস্থানৰ প্ৰয়োজন নম্বৰ প্ৰশ্ন ভেকুলীয়ে কেনেকৈ পোক পৰুৱা ধৰি খায় উত্তৰটো চোৱা ভেকুলীয়ে জিভাৰ সহায়ত পোক পৰুৱা ধৰি খায় ইহঁতৰ জিভা দীঘল মুখৰ সন্মুখত লাগি থাকে জিভাখন আঠাযুক্ত ইহঁতে জিভাখন দূৰলৈ উলিয়াই দি পোক পৰুৱা ধৰি খায় 6 নম্বৰ প্ৰশ্ন প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন উত্তৰ প্ৰাণীয়ে দেহৰ বৃদ্ধি বিকাশ আৰু দৈনন্দিন কাম-কাজসমূহ সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় শক্তি আহৰণৰ বাবে প্ৰাণীক আহাৰৰ প্ৰয়োজন দ্বিতীয় 6 নম্বৰ টুকুৰা চৰাইয়ে কেনেকৈ বাহ সাজে উত্তৰ চোৱা টুকুৰা চৰাইয়ে তামোল খেজুৰ নাৰিকল তাল আদি গছত সৰু টেকেলি এটাৰ দৰে বাহ সাজে ইহঁতে বাহ সজাৰ বাবে কেঁচা দীঘল বন নাৰিকল খেজুৰ কলগছ আদিৰ পাতৰ আহ ব্যৱহাৰ কৰে ইহঁতে আহডালৰ গুৰিটো খামুচি ধৰি ঠুটেৰে আহডাল পকাই পকাই মিহিকৈ বাহটো গুঠি লয় বঢ়িয়া 6 নম্বৰ কোৱেশ্চন মাছে কোন কোন ঠাইক বাসস্থান হিচাপে ব্যৱহাৰ কৰে উত্তৰটো চোৱা মাছে জোপোহা উদ্ভিদ মেটেকা গাত শিলৰ ফাক আদি বাসস্থান হিচাপে ব্যৱহাৰ কৰে 6 নম্বৰ পৰিভ্ৰমী চৰাইবোৰে কিয় দেশ বিদেশে ঘূৰি ফুৰে উত্তৰ চোৱা পৰিভ্ৰমী চৰাইবোৰে খাদ্যৰ সন্ধানত নাইবা নিজে বসবাস কৰা অঞ্চলৰ অতিপাত গৰম নাইবা শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি দেশ বিদেশে ঘূৰি ফুৰে 2 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰটো বাছি উলিওৱা ক নম্বৰ টুনি কুলি বুলবুলি চৰাইয়ে বাঘ নাহাজে ইয়াৰ উত্তৰটো হ'ব কি কুলি চৰাইয়ে বাঘ নাহাজে খ নম্বৰ ধৃতৰাজ বুলবুলি ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই ইয়াৰ উত্তৰটো হ'ব ধৃতৰাজ এবিধ পৰিভ্ৰমী চৰাই 3 নম্বৰ দিছে খালী ঠাই পূৰ কৰা ক নম্বৰ দেশ বিদেশৰ পৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক দেশ বোলে উত্তৰ হ'ব কি পৰ্যটক বোলে খ নম্বৰ হাঁহৰ ঠোঁট বহল আৰু চেপেটা গ নম্বৰ বাহ সজাত পাৰ্গত বাবে টুকুৰা চৰাইক দেশ বুলিও কয় কি হ'ব হিপিনী চৰাই বুলিও কয় 4 নম্বৰ কংখৰ লগত খংখ মিলোৱা চোৱা কণামুচুৰিয়ে মাছ খায় চিলনীয়ে মাংস খায় হাঁহে শামুক খায় ভাটৌৱে ফল-মূল খায় যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ